ফাউণ্ডেশ্যনে নিজাৰগাঁও এই অঞ্চলৰ তেখেতে এক সাহায্য আগবঢ়াইছে। আমিও যিহেতু আজি ইয়াত আহি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে পাঠদান কৰাৰ লগতে মোক এগৰাকীয়ে ইয়াত ভোজন গৃহ দেখুৱাইছে যে সুন্দৰকৈ তেখেতসকলৰ কাৰণে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়াত ভোজনৰ ব্যৱস্থা সুন্দৰকৈ কৰিছে, খুব চাফ চিকুণকৈ সুন্দৰকৈ কৰিছে। এই ক্ষেত্ৰতো যাতে তেওঁলোকে এটা যি হাইজিন মেইনটেইন কৰিব লাগে, আমি সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰিব লাগে, সেইটো যাতে অহা সময়তো আমি কৰি ৰাখোঁ। আৰু মই আজি ইয়াত আহি কেৱল মাত্ৰ চৰকাৰৰ পৰা আমি যিমানখিনি পাৰোঁ সকলোৱে লগ লাগি কৰাৰ আশ্বাসতে সীমাবদ্ধ নাথাকি মই ব্যক্তিগতভাৱেও এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পৰিচালনা সমিতিৰ হাতত 50,000 টকা মোৰ ফালৰ পৰা আগবঢ়াম। আৰু তাৰ লগত ইয়াতে শেষ নকৰি বা ইয়াতে আমি নাসামৰি আমি সকলোৱে লগ লাগি এই অনুষ্ঠানটো যাতে গুৰেশ্বৰ নহয় সমগ্ৰ অসমৰ এই আমাৰ শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ অনুষ্ঠানৰ অন্যতম অনুষ্ঠান হিচাপে গঢ় দিবলৈ আমি সক্ষম হওঁ। সেই ক্ষেত্ৰত মই পৰিচালনা সমিতিৰ সৈতে সদায় একত্ৰিত হৈ কাম কৰাৰ কাৰণে আজি অংগীকাৰবদ্ধ হৈছোঁ। প্ৰত্যেককে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অহা সময়ত এই অনুষ্ঠানটোৰ সৈতে আপোনালোকৰ সৈতে সমানে হাত উজান দিয়াৰ অংগীকাৰ লৈ মই পুনৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।